কেলেও ল'ৰাটোক পইচা কি কৰিবি তই 5 টকা কিবা খাম আৰু কিবা মানে চানা কিবা কিবি মৰ্টন কিবা খাম আৰু দিয়াচোন 5 টকাহে বিচাৰিছো বেছি ধেৰ নাই বিচৰা নহয় আও ল'ৰা তোৰ বৰ কথা হৈছে তই 5 টকা বিচাৰিছ বুজি পাইছোঁ বাৰু মই দিম বাৰু কিন্তু তই ইমান তোৰ কথা তোৰ বেছি চলিছে মুখখন হ'ব নিদিয়া যদি নাই দিয়া ধেৰ কথা শুনালা 5 টকা কাৰণে 5 টকাহে বিচাৰিছিলোঁ মাইনাবাই বিচাৰিলে কিন্তু তুমি ধেৰ দি দিয়া সৰহকৈ দি দিয়া তাই যিমান বিচাৰে তাতকৈ বেছিয়ে দি দিয়া তুমি হ'ব নালাগে যোৱা হেৰি দি নিদিয়ে কেলেনো 5 টকাহে বিচাৰিছে কিবা খাব চাগে তাৰ মন গৈছে চাগে কিবা খাবলৈ তুমি ল'ৰাৰ পিনে ওকালতি নকৰিবা মই জানো কি দিব লাগে কি দিব নালাগে তাক আয়ো কৃষ্ণ প্ৰভু নালাগে দেই 5 টকাৰ কাৰণে ইমান কথা বাঢ়ি গ'লো নালাগে ভাই নালাগে অ দেতা পইচা কেইটামান দিবা নি পালা পা হংগে কেইটকা লাগিবনো তোক বেছি নালাগে 300 মান দিলেও হ'ব হ'ব দে লবি কেতিয়া যাবি যোৱাৰ আগত লৈ যাবি অ দেতা থেংক ইউ হ'ব সেয়া জীয়েকে বিচাৰিলত তৎক্ষণাত দিব পৰা হ'ল ল'ৰাটোৱে 5 টকা এটাহে বিচাৰিছিলে গুৰুত্বই নিদিলে তাক সেয়াই বাপেক বিচাৰিলে পায় মোকহে নিদিয়ে মই 5 টকাহে বিচাৰিলোঁ ইমানো ডাঙৰ পইচা বিচাৰিলোঁ নে মোক যে একদম মানে বেলেগখন কৰে আৰু দেই এইজনী বাজনীকাত কিনো লাগি আছে জানো এই মানে যিটোকে কয় সেইটোকে শুনে দেউতাই ঐ ভাইটি বেছি কথা নকবি দেউতাক মই বিচাৰিছিলোঁহে দেউতাই দিলত কি মোৰ গাত কি দুখ দেউতাই মই বিচাৰিলে দেউতাই দিয়ে আকৌ তোক নিদিয়ে সেইটো মই কি কৰিব লাগে জানো দে তই যে মহা হাৰামি তই যেনে তেনে হ'লেও দেউতাৰ পৰা মানে ফুচুলাই উলিয়াৱে জানো মই তোক তই মহা হাৰামি তোক চাই ল'ম মই এইবোৰ লগত কোনে চুপতি মাৰি থাকে ঐ ছোৱালী চা কাজিয়া নালাগিবি কাজিয়া লাগিব নাপায় তোৰ সেইটো ভাইহে আৰু তই ডাঙৰ নহয় তাক মই নিদিওঁ সেইটো বেলেগ কথা যা নিজৰ কাম কৰগে যাওঁ যদি যা নহ'লে তোৰ যদি বেলেগ কাম আছে কৰগে আৰু যাব সময়ত লৈ যাবি অ লুটুকন শুনচোন বোপাই এইফালে আহ গৈছো ৰবা মা শুনাচোন কথা এটা কওঁ দেউতা দেখিছা মোক পইচা নিদিলে মই 5 টকাহে বিচাৰিছিলোঁ হয় নাই 5 টকাটো দিলে কি দেউতা কি মৰি যাব নি বাক দেখিছা নাই বায়ে খোজা মাত্ৰ পইচা দিব পৰা হৈ গ'ল মোৰনো কেলে ইমান বেয়া পায় তুমি সুধিবাহো মোক কি কাৰণে বেয়া পায় মই নিজৰ ল'ৰা নহয় নি মানে মোক মানে কি ক'ৰবাৰ পৰা বুটলি আনিছিলে দেউতাই সুধিবাহো 5 টকা বিচাৰিলোঁ 1 টকাও নিদিলে চোৱা বাক চাগে এতিয়া কিমান কেইটকা দিছে আৰু দেউতাই জানে ভগৱান জানে তাই জানে আয়ো বোপাই বেলেগ কথা ক'লি তই তেনেকুৱা একো কথা নহয় অ তই সৰু আছ যে বাপেৰে ভাবিছে সি 5 টকা নালাগে 1 টকাই দিছক তাক পইচা কেলেনো কিবা দৰকাৰ হ'লে মোক কওক মই আনি দিম সেই বুলিহে তোক কিজানি বাপেৰে পইচা দিয়া নাই বেলেগকেনো তোক কি বেয়া পাব আৰু তোক বাৰু কিনো ক হেৰ' তোক বা ক'ৰবাত বুটলি আনিব তই বাপেৰে ল'ৰা দে এইবোৰ অদৰকাৰী কথাবোৰ নকবি শুনিলে তোক গালি দিব হ'ব দিয়া মা নকওঁ এতিয়া কোৱাচোন মোক কেলে চিঞৰি আছিলা অঁ শুনচোন বোপাই কাম এটা কৰোঁ বুলি ভাবিছোঁ গম পাইছ এই কিবা এটা চেলেঞ্জ কৰিবলৈ মন আছে খোৱা চেলেঞ্জ কি কৰিলে ভাল হ'ব বাৰু এনেই বেয়া হ'ব নি বাৰু কৰিলে মোৰ কিন্তু খুব কৰিবলৈ মন গৈছে তই বা কি ক আৰু কিহৰ চেলেঞ্জ কৰিলে ভাল হ'ব বাৰু মা বঢ়িয়া হ'বচোন মজা হ'ব ৰ'বা চিন্তা কৰোঁ কিহৰ কৰিলে ভাল হ'ব বাৰু ইমান গৰম পৰিছে আইচক্ৰীমৰ কৰিলে বেয়া নাছিলে বাৰু আইচক্ৰীম ঠাণ্ডা কোকোকোলা সেইবোৰ কৰা হ'লে বেয়া নাছিলে মোৰ আকৌ একদম চিঙৰা খাওঁ লাগি আছে নহয় ইমান চিঙৰা খাওঁ লাগি আছে দেউতাক পইচা বিচাৰিছিলোঁ দেউতাক পইচাই নিদিলে চিঙৰাকে কওঁ চিঙৰা চেলেঞ্জ কৰা কথাকে মাৰ আগত কওঁ খাবলৈও পাম উভয় নদীকে সেইটোকে কৰোঁ মা চিঙৰাকে চেলেঞ্জ কৰোঁ হা চিঙৰা কৰিলে ভাল হ'ব হয়নে অঁ বোপাই ইমান গৰমত চিঙৰা কৰিলে ভাল হ'ব জানো ভাল হ'ব মা ভালেই হ'ব গৰমে চেলেঞ্জ কৰি ভাল হ'ব হয়নে চিঙৰাকে কৰা হ'ব দে তেতিয়াহ'লে মাইনা এইটো লৈ যা হিয়া পইচা পুৰাপুৰি পইচা 700 টকা দিছোঁ হ'ল নে কি তোৰ ওলাইছনে মাইনা ওলাইছনে কি তই এইটো পইচা লৈ যা হিয়া 350 নালাগে দে 700 টকাই দিছোঁ আৰু কি নাই লৈ আহিবি তোৰ নিজৰ বস্তু শুন ষ্টাইল কৰিছ কৰ ষ্টাইল কৰাৰ লগতে পঢ়াটো যাতে বজাই ৰাখ তেতিয়াহে বাপেৰৰ পৰা সদায় মৰম পাবি বুজিলি নহয় তহঁতি আমাক একো কৰি দিব নালাগে তহঁতি আমাক পঢ়ি দিলেই হ'ল হ'ব দেউতা মই বুজি পাওঁ এতিয়া যাওঁ দেই
যা যা হ'ব। ঐ মাইনা বা সোনকালে আহিবি আজি বোলে মায়ে কিবা চেলেঞ্জ কৰিব হেনো সোনকালে আহিবি দেই ছোৱালী হয় নেকি হ'ব বাৰু দে সোনকালে আহিম মজা ইমান গৰমত কিহৰ চেলেঞ্জ কৰেনো বাৰু সুধিলেহে গম পাম। হেৰা ইমান গৰমখনত আকৌ কি চেলেঞ্জ কৰাৰ কথা ভাবিছানো বুজি পোৱা নাই দেই মই তোমালোকৰ কথা। মইহে চাগে এতিয়া বস্তু কঢ়িয়াব লাগিব দোকানৰ পৰা নে কি কেমেৰাও ধৰিব লাগিব মোৰ আৰু সেয়াহে কাম এই গৰমত। ৰাম এই মানুহটো যে আৰু দেই সাগৰ সংগ্ৰামত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগ্ৰামত হেৰা হেৰা তুমি কিহৰ চেলেঞ্জৰ কথা ক'লা অ লুটুকনক? এই সৰুকে খোৱাৰ চেলেঞ্জ এটা কৰোঁ বুলি ভাবিছোঁ বেয়া হ'ব নি চবেই লগ লাগি আপুনি মই আমাৰ সোণটো লুটুকন তাৰপাছতে আমাৰ মাজনী মাইনা এনেকৈ লগ লাগি সৰুকৈ আৰু বস্তুকেইটা আনি দিব দেই। হয়নে মোৰ আৰু কাম সেয়াহে। একো নহয় দিয়ক ঢেৰ নহয় নহয় অলপহে আজি কৰোঁ আৰু মন গৈছে। হেৰা হেৰি নহয় চেলেঞ্জ কৰিবা পিছে কিহৰ চেলেঞ্জ কৰিবা? খোৱাৰ চেলেঞ্জে কৰিবা বাৰু কিন্তু খোৱাটো মানে কি বস্তু চেলেঞ্জ কৰিবা? এই লুটুকনে আকৌ মোক চিংৰা কৰিবলৈ ক'লে অ' মা কৰা যদি চিংৰাকে চেলেঞ্জ কৰা বহুত দিন চিংৰাও খোৱা নাই এনেকৈ ক'লে। আপুনি চিংৰাকে লৈ আহিব কিমান আনিবনো আপুনি আনিব দিয়ক কেইটামান সৰহকৈ 30টা 50টামান আনিব দিয়ক। ৰাম 50টা কোনে খাব? পিছত আকৌ নক'বা চিংৰা খাই মোৰ আমুক হৈছে তামুক হৈছে পিছত কিন্তু মোক সেইবোৰ নক'বা। একো নহয় অ' আপুনি আনি দিয়কচোন সেই তেনেকুৱা একো নহয় চেলেঞ্জে কোনে কিমান পাৰে খাব আৰু নোৱাৰাবোৰ নাখায় নহয় নষ্টও নহয় চিন্তা কৰিব নালাগে আপুনি মুঠতে আনি দিয়কচোন। হ'ব তেতিয়াহ'লে। पहला नशा पहला कुमार नया प्यार है नया इंतजार पहला नशा অ' নৰেন দা কোনফালে যায়নো? গম পাইছ আমাৰ এই ইহঁতি বোলে কিবা চেলেঞ্জ কৰে হেনো চিংৰা চেলেঞ্জ মোক দোকানলৈ পঠিয়াইছে আকৌ মোৰ সেইবোৰহে কাম আৰু সেই দোকানলৈ আহিছোঁ। তই ক'ত যাৱ? এনেই অলপ ওলাই আহিছিলোঁ কি কৰিবনো। ব'ল মোৰ লগতে মোৰ লগ এটা হ'ব তাৰপৰা আমি দুইটা আমাৰ ঘৰলৈ যামগৈ। ঠিক আছে বাৰু। হেৰা কি খবৰ ভালনে? আৰে খবৰটো কি হ'ব মোৰ খবৰ ৰ'বৰ আকৌ টানি দিলে দীঘল। ৰাম বেলেগ দেখোন। হেৰা হেৰি কৰাচোন চিংৰা দিয়াচোন চিংৰা 50টা খাবা চিংৰা? ৰাম মৰিবা গেছত একো নাই লৈ যোৱা মোৰনো কি মোৰেই লাভ। সেই মানুহজনীয়ে আজি বোলে চিংৰা চেলেঞ্জ কৰে হেনো চোৱা ইমান গৰমত ল'ৰাইও কৰে সেইকাৰণে মোক আনিবলৈ পঠিয়ালে। দিয়া জল্দি ভৰাই দিয়া। ঠিক আছে তেন্তে পিছে এটা কথা ময়ো যাম নেকি বাৰু চেলেঞ্জ কৰিবলৈ? যাবা ভালহে হ'ব। ঠিক আছে তেন্তে দিয়া বেগখন। হেৰা কি কৰিছা অ' পালোহি দেই চোৱাহি আহা আনিলোঁ চববোৰ। অঁ গৈছোঁ ৰ'ব মই এইফালে ঘৰ চাফা কৰি আছিলোঁ। বুজিছা ৰাস্তাত গকুলক পালোঁ গকুলকো লৈ আহিলোঁ দেই চেলেঞ্জ কৰিবলৈ। ভালেই হ'ল আকৌ মই এনেও তাক ফোন কৰিম ভাবিছিলোঁৱে ভালেই কৰিলে দিয়ক। অ' গকুল কথা এটা গম পাইছ নাই আজি চিংৰা চেলেঞ্জ কৰিবলৈ লৈছোঁ নহয় কেনেকুৱা হ'ব বাৰু?
তই আহিলি ভালেই কৰিলি। আমি ব'ল চববোৰ ৰেডি কৰোঁগৈ। বৌ মজা হ'ব, বহুত ভাল লাগিব। ব'লক, মই সহায় কৰি দিম আপোনাক। মোৰ ৰেডি হৈ গ'ল দেই। কোন কোন আহে সোনকালে আহক, নহ'লে কিন্তু নাথাকিব বেছি সময়। আৰু হেৰি শুনিছেনে, মোৰ মোবাইলটো লৈ আহিব কিন্তু। মা মই আহি গ'লোঁ। বৌ আজি ধামাকা হ'ব যেন পাইছোঁ দেই। গকুল যিমান খাব পাৰ। হেৰা, তুমি যে ইমানবোৰ বস্তু গোটালা, খাব পাৰিবানে নাই সেইটোহে লাগে আকৌ দেই। আৰু এইবোৰ এতিয়া কথাটো কৈছোঁ, এইবোৰ তুমি কৰিবা হয়, পিছত ইয়াত কিবা হৰা জিকা আছে নেকি? আছেতো। যি ফাৰ্ষ্ট হ'ব তাৰ বাবে বহুত ডাঙৰ পুৰস্কাৰ আছে। পুৰস্কাৰটো এতিয়া নকওঁ, কিন্তু যি একেবাৰে হাৰিবগৈ সি চববোৰ চাফা কৰিব লাগিব, আৰু ৰুম চাফা কৰিব লাগিব, ঘৰ সাৰিব লাগিব, চোতাল সাৰিব লাগিব, আৰু বহুত কাম কৰিব লাগিব। হে, ঐ নৰেন, তহঁতি কি খালিয়ে নেকি? মই আকৌ আহিছোঁহে পাই। ৰ শেষ নকৰিবি, মই গৈছোঁ। মোক এই নাখাবি দেই, মই গৈছোঁ। আজি পুৰা দবাই খাম। আহা তুমি পালাহি, ভালেই হ'ল। ভাবিছোঁহে কিয় ইমান দেৰি অহা নাই। হেৰা লুঙীয়া দাদাক এটা কথা শুনিলোঁ আকৌ খোৱাৰ আগতে, যি বোলে খাই ফাৰ্ষ্ট হ'ব তাৰ বোলে ডাঙৰ পুৰস্কাৰ আছে হেনো। আৰু যি বোলে একেবাৰে খাবগৈ নোৱাৰিব, ফেইল কৰিব, সি বোলে ঘৰ চোতাল এইবোৰ ৰুম আমি যেতিয়া খাই যে এইবোৰ লেতেৰা কৰিম চব চাফা কৰিব লাগিব আকৌ। মান্তি হ'বনে নহ'ব? যদি মান্তি হয় তেতিয়া বাৰু লাগি যোৱা, একো নাই ক'বলৈ। আৰু যদি পিছত আৰু কিবা হ'বলৈ হয় তেতিয়া আকৌ বেয়া নাপাবা। কি বেয়া পাবলৈ আছে বাৰু? কি কথা কৈছা? সেইবোৰ মই একো বেয়া নাপাওঁ। মাৰ গুলি ফট। কি অদৰকাৰী কথা ভাবিবলৈ আছে খোৱাৰ আগত। মুঠতে 3-4টা মুখত ভৰাম এতিয়া। তেতিয়াহ'লে বৌ, খোৱা আৰম্ভ হওক নে কি? লেটছ গ' ষ্টাৰ্ট। টুকন সোনকালে খোৱা, পিছত কিন্তু থাকি যাবা। খাইছোঁ। হেৰা, তুমি যদি নোৱাৰা নহয়, এনেই সৰহকৈ খাই হেৰি কৰিব নালাগে আকৌ দেই। পিছত আকৌ মই মেডিকেল নিব নোৱাৰোঁ আকৌ। কিবা হৈছে, আমুক হৈছে, তামুক হৈছে নাগাবা আকৌ। যিমানলৈকে পাৰা সিমানলৈকে খাবা আকৌ। পুৰস্কাৰৰ কাৰণে আকৌ গোটেইগাল ঠেচি ভৰাব নালাগে আকৌ দেই। মই বৰ ভাল দেখা নাই, গৰমো পৰিছে। আৰু আমাৰ এইজনী মাজনী আহি নাপালেহি আকৌ, পিছত বকিবহি। একো নহয় একো নহয়, পাৰিম। মা, দেউতা, মই নোৱাৰো আৰু দেই খাব। মোৰ একদম কিবা লাগি গৈছে পেটটো। মই নাখাওঁ আৰু দেই মা, তোমালোকে খোৱা, মই যাওঁ। যাব নোৱাৰো, কাম কৰিব লাগিব। যাব নোৱাৰো। হেৰা নৰেন, মই নোৱাৰোঁ আৰু দেই। মোৰ একদম কি হৈছে গম পোৱা নাই। মই আৰু নোৱাৰোঁ দেই খোৱা তোমালোকে। মই যাওঁ দেই, মই কামো কৰিব নোৱাৰোঁ, মই যাওঁহে। যাব নোৱাৰে আপুনি? ক'লে যায় আপুনি? এতিয়া এনেকে যাবলৈ নিদিওঁ। আইও, হ'ব তেতিয়াহ'লে। গকুল, তই
আমাৰ এইজনে এই দুটা আছে খাই পেলা, মই নাখাওঁ দে। হ'ব তেন্তে। আইও চালা কম বস্তু নহয় দেই, গোটেইখিনি খালে ভাই, পেটে নে এইটো টেকেলিয়ে। আজি তেতিয়াহ'লে জিকিলে কোন? আজি চিংৰা চেলেঞ্জত দেউতাৰা আৰু গকুলদা জিকিলে, হয়নে কি লুটুকন? নবৌ আপুনিওতো জিকিলে, আপুনি নাখাই পেলাইহে আমাক দিছে। হ'ব বাৰু মোৰতো। এতিয়া আমি জিকা দুজনক ভালকৈ পুৰস্কাৰ দিম, আৰু যি খাব নোৱাৰিলে হাৰিলে তেওঁ হেৰি কৰিব লাগিব, এই অথনি যে কৈছিলোঁ ঘৰ চাফা কৰিব লাগিব, এইটো আমি খোৱা এইবোৰ লেতেৰা হ'ল যে এইবিলাক চাফা কৰিব লাগিব, ধুব লাগিব। ক'তো যাব নোৱাৰে কিন্তু চিংৰা খাই পেট বিষাইছে কিবা বিষাইছে বুলি, কাম কৰি থৈহে যাব পাৰিব। সেইটোৱে আছিলে। মই বাৰু এতিয়া পুৰস্কাৰটো আনোগৈ দেই, দেউতাৰা আৰু গকুলক দিবলৈ। গকুল, তোৰ পুৰস্কাৰটো ল। এইটো পুৰস্কাৰ আছিলে আজি চিংৰা চেলেঞ্জৰ। ৱাও নবৌ, থেংক ইউ। ধুনীয়া। এইটো কি? এইটো কিনো এইটো? এইটো পিজ্জা। ৱাও নবৌ, থেংক ইউ। হেৰি, এইটো আপোনাৰ পুৰস্কাৰ লহি। আজি চিংৰা চেলেঞ্জ কৰি ভাল দেখালে দেই, ভাল লাগিলে। হেৰা, থেংক ইউ দেই। এতিয়া লুটুকন আৰু লুঙিয়া কাকা, এতিয়া তোমালোকৰ কামত ধৰা আৰু, নে কি কোৱা? খাবলৈ মাতি পেলাই কাম কৰাবলৈ আহিছে। হয়ো বাৰু, মোৰ গাটো দুখ। কিবা কৈছিলা নি বাৰু লুঙিয়া কাকা? কিবা কোৱা যেন লাগিলে। নাই কি ক'মনো, হ'ব বাৰু, হ'ব, আমি কামতে ধৰোঁগে। ব'লক আৰু ব'লক। তেন্তে আমাৰ ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভাল পালে তেতিয়া আমাক লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব দেই। আকৌ আজিলৈ আহোঁ আৰু তেন্তে, বাই বাই।